নমস্কাৰ, মই মঞ্জুল ডেকাই ছ'চিয়েল জগতৰ নতুন বিষয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ যোৱা বিষয়টো কিছু ব্যতিক্ৰম বিষয়। বৰ্তমান সময়ত বহুলভাৱে প্ৰচলিত সামাজিক মাধ্যম হিচাপে যদি আমি চাবলৈ যাওঁ, তেন্তে ফেচবুক, হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম নতুবা টুইটাৰ নতুবা ইউটিউবৰ আমি যি অৱদান সেয়া আমি নুই কৰিব নোৱাৰোঁ। কিন্তু তেনেবোৰ সামাজিক মাধ্যমক আগত ৰাখি তেনেবোৰ সামাজিক মাধ্যমৰ জৰিয়তে এনে কিছুমান বস্তু দেখিবলৈ পোৱা যায়, যিবোৰে সঁচাকৈ ক'ৰবাত নহয় ক'ৰবাত যেন কাৰোবাক ব্যাঘাত জন্মায়, অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত যেন সমাজৰ উন্নয়নত ব্যাঘাত জন্মাইছে। আচলতে মই ক'বলৈ আগবাঢ়িছোঁ অসমত বৰ্তমান পাভত গজাৰ দৰে গজি উঠা, অৰ্থাৎ কাঠফুলাৰ দৰে গজি উঠা কিছুমান নিউজ পৰ্টেলৰ কথা, যিবোৰ কাৰোবাৰ শুৱনি কথা নাইবা কাৰোবাৰ ডাইনিং ৰুমৰ পৰা সৃষ্টি হৈছে, যিবোৰ কোনো কাৰোবাৰ বিচনাৰ চিন্তাৰ পৰা নতুবা কাৰোবাৰ ৰাতিপুৱা চাহকাপৰ পৰা উৎপন্ন হৈছে, যিবোৰ কোনোবা কলেজীয়া নতুবা কোনোবা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা, যিবোৰ কিছুমান দশম শ্ৰেণী পাছ কৰা লোকৰ দ্বাৰা নতুবা কিছুমান এনে লোক যি সমাজৰ সামাজিক কামৰ সৈতে জড়িত নহয়, তেনেবোৰ লোকৰ মানসিকতাৰ দ্বাৰা সৃষ্টি হৈছে এনে নিউজ পৰ্টেলবোৰ। সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ সমাজৰ প্ৰতি যিখিনি দায়বদ্ধতা থাকে, যিখিনি কৰণীয় থাকে, সেইখিনি কৰণীয় যেন নিউজ পৰ্টেলবোৰ অহাৰ পাছত সেই কৰণীয়খন যেন ক'ৰবাত নহয় ক'ৰবাত সমাজৰ উন্নয়নত ব্যাঘাত জন্মাইছে। যিহেতু সাংবাদিক বা সংবাদ মাধ্যম বুলি ক'লে আমি প্ৰথমতে ক'ব লাগিব সেইসকল বয়োজ্যেষ্ঠ ব্যক্তিৰ কথা, যিসকল ব্যক্তিয়ে এনে সংবাদ মাধ্যম তথা সাংবাদিকতাক ধৰ্মটোক বৃত্তিটোক যথেষ্ট সন্মান, যথেষ্ট শ্ৰদ্ধা, যথেষ্ট ভক্তি কৰে। কিন্তু আজিৰ দিনত দেখিবলৈ পোৱা গৈছে কোনোবা অষ্টম শ্ৰেণী পাছ কৰা ছাত্ৰ নতুবা কোনোবা কলেজীয়া ছাত্ৰ এগৰাকী নতুবা কোনোবা দশম শ্ৰেণী উত্তীৰ্ণ কৰি সাংবাদিকতাৰ সৈতে জড়িত হ'ব বিচৰা কিছুমান ছাত্ৰ ছাত্ৰী, কিছুমান লোকে, যুৱক যুৱতীয়ে কি কৰিছে, আজিৰ প্ৰজন্মত ফেচবুক আৰু ইউটিউবক তেওঁলোকৰ এখন মঞ্চ হিচাপে গঢ়ি তুলি তেওঁলোকে নিজে নিজৰ নিউজ পৰ্টেল খুলিবলৈ আৰম্ভ কৰিছে। আচলতে সেই সকলোবোৰ সামাজিক উন্নয়নত যে নহয় সেই কথা স্পষ্ট। তাৰ বাদে সেই নিউজ পৰ্টেলবোৰে এটা ধাৰ্য কৰিছে যে এই নিউজ পৰ্টেলৰ যোগেদি কাৰোবাৰ নহয় কাৰোবাৰ যেন নিজৰ মুনাফা আদায় হৈছে। মই ক'ব বিচাৰিছোঁ ফেচবুক, ইউটিউব নহ'লে হোৱাটছআপৰ যোগেদি যিবোৰে নিউজ পৰ্টেল চলাই আছে, সেই নিউজ পৰ্টেলবিলাকৰ গৰাকীলৈ মই ক'ব বিচাৰিছোঁ। আপোনালোকেতো জ্ঞাত যে সাংবাদিক বা সংবাদ মাধ্যম কোনো সৰু ল'ৰা ছোৱালীয়ে পুতলাৰ সৈতে কৰা ধেমালি নহয়, বৰঞ্চ ই এটা গাম্ভীৰ্যপূৰ্ণ বৃত্তি, ই এটা সমাজৰ উন্নতিত অৰিহণা যোগোৱা বৃত্তি। আমি সমাজৰ সকলোৱে সাংবাদিক বা সংবাদ মাধ্যমক যথেষ্ট শ্ৰদ্ধা কৰোঁ, যথেষ্ট ভক্তি কৰোঁ। কিন্তু তাৰ পৰিৱৰ্তে আজিৰ দিনত দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যম বা সাংবাদিক যেন এক ভেকু ভাওনালৈ পৰিৱৰ্তন হৈছে। কাৰোবাৰ হাতত যদি এটা এণ্ড্ৰইড ফোন আছে, সেই এণ্ড্ৰইড ফোনৰ যোগেদি কোনোবাই যদি ক'ৰবাত গৈ 3 ছেকেণ্ড বা 4 ছেকেণ্ড বা 10 ছেকেণ্ড এটা ভিডিঅ' কৰিব পাৰে, সেই ভিডিঅ'টো যি ৱেব পৰ্টেলৰ যোগেদি তেওঁ পাব্লিছ কৰিব পাৰে আৰু তেওঁ নিজকে দাঙি ধৰে এজন সাংবাদিক হিচাপে। আচলতে ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈ গৈছে যে বৰ্তমান সময়ত সাংবাদিক বা সংবাদ মাধ্যমৰ সেই আগৰ গাম্ভীৰ্য, সেই আগৰ তেওঁলোকৰ মৰ্যাদা যেন লুপ্ত হৈছে। তাৰ বিপৰীতে আজিৰ দিনত সংবাদ মাধ্যম বা সাংবাদিকতা বৃত্তি হৈ পৰিছে এক সৰু ল'ৰা ছোৱালীয়ে পুতলাৰ সৈতে কৰা ধেমালি স্বৰূপ। লগতে এনে ঘটনা ঘটিছে য'ত সংবাদ মাধ্যম বা সাংবাদিকতাক দুৰ্নীতিত লিপ্ত হোৱা বুলিও অভিহিত কৰিছে। কিয়নো আজিৰ দিনত কোনোবাই হয়তো 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ মোবাইলৰ ভিডিঅ'টোৰ যোগেদি আৰম্ভ কৰিছে ব্লেকমেইলিং কৰা, আৰম্ভ কৰিছে ধন দাবী কৰা। মই স্পষ্ট ৰূপত জনসংযোগ বিভাগক আজিৰ এই ভিডিঅ'টোৰ যোগেদি আহ্বান জনাব খুজিছোঁ, যিহেতু জনসংযোগ বিভাগে এই বিষয়সমূহ তদাৰক কৰে, মই তেওঁলোকলৈ পোনপটীয়া আহ্বান, আপোনালোকে এই বিষয়টোৰ ওপৰত গুৰুত্ব দি অসমৰ যি বৰ্তমান কাঠফুলাৰ দৰে গজি উঠা যি অসংখ্য অগণন যি ৱেব পৰ্টেল বা নিউজ পৰ্টেল, সেই নিউজ পৰ্টেলবিলাকক যেনে নাকি লগায় আৰু উপযুক্ত যিকেইটা নিউজ পৰ্টেল, সেই নিউজ পৰ্টেলকেইটাক অসমৰ উন্নয়নৰ কাৰণে, অসমৰ স্বাৰ্থত তেওঁলোকক বাতৰি পৰিৱেশন কৰিবলৈ আহ্বান জনায়। যিহেতু বৰ্তমান সময়ত যিমানবোৰ নিউজ পৰ্টেল আছে, সকলোৱে যেন নিজ ইচ্ছামতে যি ইচ্ছা তাকেই তেওঁলোকে নিউজ বাতৰি হিচাপে পৰিৱেশন কৰি আহিছে। সেয়ে মই আজি এই ভিডিঅ'টোৰ যোগেদি মই অসমৰ জনসংযোগ বিভাগক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব দি ইয়াৰ যেন এক সঠিক সিদ্ধান্ত, ইয়াৰ যেন এক সঠিক সমাধান উলিয়াই দিয়ে। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।